জলদি আৰু দেৰিকৈ আমাৰ জীৱনৰ যিকোনো সমস্যাৰ মূল কাৰণ কেৱল এই দুটা শব্দই হয়। আমি সপোন জলদি দেখোঁ, কিন্তু কৰ্ম হ'লে বহুত দেৰিকৈ কৰোঁ। আনক ভৰসা আমি জলদি কৰোঁ, কিন্তু ক্ষমা কৰোঁতে বহুত দেৰি লগাওঁ। আকৌ খং বহুত জলদি উঠে আমাৰ, কিন্তু শান্ত হওঁতে বহুত দেৰি লাগে। পৰাজয় আমি বহুত জলদি মানি লওঁ, কিন্তু নতুন কিবা এটা আৰম্ভণি কৰিবলৈ বহুত দেৰি লগাওঁ। চকু পানী আমি বহুত জলদি উলিয়াব পাৰোঁ, কিন্তু হাঁহিবলৈ বহুত দেৰি লগাওঁ। বন্ধুসকল, যদি বদলিব বিচাৰিছা তেন্তে জলদি বদলি যোৱা, নহ'লে বহুত দেৰি হৈ যাব। বন্ধুসকল, এয়া একো জৰুৰী নহয় যে কুকুৰ সদায় বিশ্বাসী আৰু আজ্ঞাকাৰীয়ে হ'ব লাগিব। প্ৰয়োজন হ'লে কেতিয়াবা আমাৰ বিশ্বাসী আৰু আজ্ঞাকাৰীজনো কুকুৰ হ'ব পাৰে। সেইকাৰণে জোখতকৈ বেছি কাকো ভৰসা নকৰিব। কোনোবা এজন মহান লোকে কি যে এষাৰ ধুনীয়া কথা কৈ গৈছে যে আনৰ ওপৰত ভৰসা কৰি আমি কি পাম, যেতিয়া নেকি চলিব লাগিব আমি নিজৰ ভৰিৰ ওপৰতেই। যদি আপুনি ভৱিষ্যতে আৰামদায়ক জীৱন বিচাৰিছে তেন্তে জীৱনত অলপতো সমস্যা ভুগিবই লাগিব, অলপ কষ্টটো কৰিবই লাগিব। যদি এতিয়া আৰাম বিচাৰি থাকে আপুনি, তেন্তে ভৱিষ্যতৰ জীৱনটো আপোনাৰ কষ্টদায়ক হ'ব। আৰু যদি এতিয়া কষ্ট কৰে আপুনি, তেন্তে আপোনাৰ ভৱিষ্যত জীৱনটো বহুত আৰামদায়ক হ'ব। বন্ধুসকল, না প্ৰেমৰ কাৰণে আৰু না বন্ধুত্বৰ কাৰণে এই সময় নৰখে কাৰো বাবে। নিজকে কেতিয়াও কষ্ট নিদিবা সমাজে তোমাৰ বিষয়ে কৰা সমালোচনাৰ বাবে। মানুহে সময়ৰ সৈতে আগবাঢ়ি গৈ থাকিব লাগে, আৰু এইটোৱে ভাল সকলো মানুহৰ বাবে। এইটোৱেই এইখন সমাজৰ তিতা সত্য যে যেতিয়া নেকি আপোনাক বাধা দিয়াৰ সকলো কৌশলেই বিফল হৈ যায়, তেতিয়া মানুহে আপোনাক পাগল বুলি ঘোষণা কৰি দিয়ে। প্ৰথমে তাক কাটি পেলোৱা হয়, আৰু তাৰপিছত তাৰ অন্তিম ৰসটোপাল ওলোৱালৈকে তাক চেপি থকা হয়। বন্ধুসকল, কুঁহিয়াৰতকৈ বেছি ভালদৰে আৰু আন কোনে বুজিব পাৰে যে মিঠা হোৱাৰ পৰিণাম কিমান ভয়ানক। সেইকাৰণেইতো কোৱা হয় যে প্ৰয়োজনতকৈ বেছি সহজ সৰল আৰু মিঠা হোৱাটো আপোনাৰ নিজৰ বাবেই ক্ষতিকাৰক। মানুহে সদায় নিজৰ চাৰিওকাষৰ পৰিস্থিতি আৰু তাত থকা মানুহৰ অনুসাৰে আচৰণ কৰিবলৈ জানিব লাগে। মানুহে ভাবে যে এটা ভাল সুন্দৰ জীৱন জীয়াই থাকিবলৈ হ'লে জীৱনত আমি বহুত কিবা কিবি পাব লাগিব, কিন্তু প্ৰকৃত সত্যটো এইটোহে যে এটা ভাল সুন্দৰ জীৱন জীয়াই থাকিবলৈ হ'লে জীৱনত আমি বহুত কিবা কিবি এৰিব পাৰিব লাগিব, জীৱনত আমি বহুত কিবা কিবি ত্যাগ কৰিব পাৰিব লাগিব। এবাৰ দুবাৰ বুজোৱাৰ পিছতো যদি সন্মুখৰজনে বুজিবলৈ অলপো চেষ্টা নকৰে, তেন্তে তেওঁক বুজাবলৈ বন্ধ কৰক। ল'ৰা ছোৱালী ডাঙৰ হোৱাৰ পিছত যদি সিহঁতে নিজৰ লাইফৰ ডিচিশ্যন নিজেই ল'ব পাৰিছে, তেন্তে সিহঁতক অসুবিধা কৰিবলৈ বন্ধ কৰক। যিদিনাখন আপুনি বুজি পাব যে আপোনাৰ নিজৰ হাতত একো নাই, এইটো অনুভৱ অহাৰ পিছত আপুনি ভৱিষ্যতৰ চিন্তা কৰি থাকিবলৈ বাদ দিয়ক। এই পঢ়া বয়সত জীৱনৰ আনন্দ লোৱা, উলট পালট খৰচবোৰৰ বিষয়ে চিন্তা কৰিবলৈ বাদ দিয়া। জীৱনত যদি শান্তিৰে জীয়াই থাকিব বিচাৰিছে, তেন্তে বেলেগৰ ওপৰত ভৰসা কৰি জীয়াই থাকিবলৈ বাদ দিয়ক। এইবোৰ উলট পালট আৰু 420 কামবোৰ জীৱনৰ পৰা ত্যাগ কৰি আপুনি জীৱনত এনেকুৱা কিবা এটা এচিভ কৰক যে মানুহে আপোনাক ব্লক নকৰে, বৰঞ্চ চাৰ্জহে কৰে। শেষত বন্ধুসকল, এইটোৱে ক'ব বিচাৰোঁ যে মাথোন এইটো কথা আপোনালোকে সদায় ধ্যান ৰাখিব যে আপোনাৰ দুখ হয়তো কাৰোবাৰ বাবে হহাৰ কাৰণ হ'ব পাৰে, কিন্তু আপোনাৰ হাঁহি কেতিয়াও কাৰোৰ বাবে দুখৰ কাৰণ হ'ব নালাগে। বহুত বহুত ধন্যবাদ বন্ধুসকল, মোৰ ভিডিঅ'টিৰ কথাখিনি আপুনি আজিও সম্পূৰ্ণকৈ চোৱাৰ বাবে। আৰু যদি ভিডিঅ'টিৰ কথাখিনি আপোনাক কিছু পৰিমাণে হ'লেও মটিভেট কৰিলে, তেন্তে প্লিজ ভিডিঅ'টো এবাৰ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলটোত আজি আপুনি নতুনকৈ আহিছে, তেন্তে প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰি লওক, যাতে মই দিয়া যিকোনো ভিডিঅ' আপুনি পোনপ্ৰথমেই চাব পাৰে। ধন্যবাদ।